নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকৰ সকলোৰে ভালেই চাগে, আমাৰো ভাল। আমাৰ ইয়াতে বৰহোলা মহাবিদ্যালয়ত গ্ৰন্থমেলা অনুষ্ঠিত হৈছিলে। আমি গ্ৰন্থমেলালৈ গৈছিলোঁ। এইবাৰ মিঠুৰ এয়া প্ৰথম গ্ৰন্থমেলা। তাই নৃত্য কৰিলে, কিতাপ কিনিলে, বহুত ফূৰ্তি কৰিলে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাওঁ আহক। কাষতে থকা বেল আইকনটো টিং-টং কৰি দিব আৰু ধুনীয়া কমেণ্ট কৰিব, লাইক কৰিব। আজিলৈ আহিছোঁ আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে। বাই বাই। কণমানি অভিৰুচিয়ে ইমান সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰি আমাৰ সকলোৰে মন প্ৰাণ আপ্লুত কৰাৰ বাবে অভিৰুচিলৈ অশেষ ধন্যবাদ।